হেল্ল' এভৰিৱান, আজি আনিছিলে লোকেল চিকেন আৰু বহুত দিন মই ৰেচিপি ভিডিঅ' দিয়াই নাই, সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটা কৰি থওঁ। আৰু এফালে কেৰাহীত তেল দিছোঁ, লগতে লৈছোঁ লং, ইলাচি, ডালচেনি আৰু জিৰা গুড়ি অকণমান। পিঁয়াজখিনি দি দিছোঁ, তেলখিনি গৰম হোৱাৰ পাছত পিঁয়াজখিনি ভালকৈ সিজাই লৈছোঁ। তাৰপিছত মই ইয়াতে গৰম পানী অকণমান দি দিছোঁ আৰু অলপ সিজিবৰ কাৰণে। পিঁয়াজখিনি সিজাৰ পাছত মই আদা নহৰু পেষ্ট দি দিছোঁ। আদা নহৰু পেষ্টখিনি দিয়াৰ পাছত অকণমান দেৰি ভাজি আছোঁ। তাৰপাছত মই মছলাখিনি দি দিছোঁ, জিৰা, মিট মছলা আৰু জালুকৰ গুড়ি অকণমানো দি দিছোঁ। জালুক অকণমান দিলে খাবলৈ টেষ্টটো অকণমান বেলেগ হৈ যায়, খাই ভাল লাগে আৰু সেইকাৰণে অকণমান দি দিছোঁ। তাৰপিছত গোটেই মছলাখিনি দিয়াৰ পাছত অকণমান দেৰি লৰাই আছোঁ। তাতে অকণমান পানী দি দিছোঁ, ভালকৈ মছলাখিনি সিজাই লৈছোঁ। তাৰপাছতে 2-3 মিনিটমান ভাজিলোঁ, পানী দিলোঁ ইয়াত। তাৰপাছত মাংসখিনি দি দিব হৈ গ'ল আৰু অকণমান ঢাকি দিলোঁ। মাংসখিনি দিলোঁ, ইয়াৰ পাছত মাংসখিনি ভালকৈ লৰাই আছোঁ দেই, বহুত দেৰি 10-15 মিনিটমান ভাজিলোঁ। মানে 2-3 মিনিটমান ভজাৰ পাছত ঢাকন দিছোঁ, তাৰপিছত আকৌ লৰাইছোঁ, আকৌ ভাজিছোঁ। এনেকৈ 10-15 মিনিটমান ভাজিলোঁ। প্ৰায় মানে সিজিছে আৰু মাংস 50% মানে মাংস সিজি গ'ল। তাৰপাছত মই আলু দিছোঁ, আলুখিনি দিয়াৰ পাছত অকণমান দেৰি থ'লোঁ ঢাকন মাৰি। তাৰপিছত আকৌ ইয়াতে পানী দি দিলোঁ, পানী দিব হৈ গ'ল। পানী দিয়াৰ পাছতো মই 10 মিনিটমান উতলাই দিছোঁ। তাৰপিছত আমাৰ মাংস ৰেডি হৈ গ'ল। চাই ভাল পালে যদি লাইক, কমেণ্ট এটা কৰি যাব। বাই বাই।